নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি দিবলৈ ওলাইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ৰাজ্যত 688 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ। জাননীৰ পিছতে বেদখলকাৰীৰ হাহাকাৰ আৰু 879টা অবৈধ বেদখলকাৰীক চলাব উচ্ছেদ। 23 জানুৱাৰীৰ পূৰ্বে বেদখলকাৰীৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ। যোগীঘোপাৰ 688 বিঘা, কৰেয়া পাহাৰ গাঁৱৰ 320 বিঘা ভূমিত চলিব উচ্ছেদ। উচ্ছেদৰ জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ। মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে উচ্ছেদ নকৰিবলৈ আহ্বান। বঙাইগাঁও জিলাৰ বৈহাটামাৰী ৰাজচক্ৰ বিষয়াৰ বেদখলকৃত গাঁৱত আঁৰিছে জাননী। আৰু আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। কোকৰাঝাৰ ৰাজপথত বাংলাদেশী গো-বেক থবনী। কোকৰাঝাৰ থানা ঘেৰাও সহ প্ৰতিবাদকাৰীৰ পথ অৱৰোধ কৰি বাংলাদেশী গো-বেক ধ্বনি। পাথৰঘাটত এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ৰফিকুল ইছলামে কুকাণ্ড কৰাৰ অভিযোগ। ভয়ংকৰ কাণ্ডৰ পিছতে উত্তপ্ত হৈ পৰে কোকৰাঝাৰ। ৰফিকুল ইছলামৰ উচিত শাস্তিৰ দাবী স্থানীয় ৰাইজৰ। উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ চেষ্টা। আৰু বন্ধুসকল, খবৰসমূহ দৈনিক পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। উজনিত নিৰ্বাচনত জিকি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে। উজনিৰ খিলঞ্জীয়া মানুহে কোনোদিনে আপোনাক নিজিকায়। শিৱসাগৰ মৰিয়নিত থিয়ই থিয়ই মুখ্যমন্ত্ৰীক হৰুৱাই দিমে। মুখ্যমন্ত্ৰীক হৰুৱাম, মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান অখিল গগৈৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। উৰুকা বুলি বৃদ্ধি কৰিব নোৱাৰিব মাছ-মাংসৰ দাম, অসাধু ব্যৱসায়ীক কঠোৰ সকিয়নি চৰকাৰৰ। জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা দামতে বিক্ৰী কৰিব লাগিব মাছ-মাংস। ভোগালী বিহুলৈ মাজত মাথো কেইদিনমান। উৰুকাৰ বজাৰত যাতে কোনো অধিক দামত খাদ্য সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে, সেই লৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ। মাঘ বিহুৰ উৰুকাত মাছ-মাংসৰ দাম অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰে বুলি সকীয়াই দিছে চৰকাৰে। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু ইয়াৰ প্ৰধানমন্ত্ৰী সদায় এগৰাকী হিন্দু ব্যক্তি হ'ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ গৰম কৰিছে ৰাজনীতি। ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় এগৰাকী হিন্দু ব্যক্তি হ'ব বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈ, গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। অখিল গগৈ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই, আমি প্ৰজা হৈ থাকিলেই হ'ল। তেওঁ ৰজা হৈ থাকিলে ভাল আৰু আমি প্ৰজা হৈ থাকিলেই ভাল। এই মন্তব্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক অখিল গগৈয়ে নিজকে উজনিৰ ৰজা বুলি কোৱাৰ প্ৰসংগত শনিবাৰে গুৱাহাটীৰ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। বৰ্তমান ৰাজ্য চৰকাৰে 2021 চনৰ পৰা 1.5 লাখৰো অধিক চাকৰি প্ৰদান কৰি এক বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। শনিবাৰে ADREৰ অধীনত তৃতীয় বৰ্গৰ 6,000ৰো অধিক পৰীক্ষাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰি এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি সৰুসজাই ষ্টেডিয়ামত তৃতীয় বৰ্গৰ 6,347 গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।